Hello guys, আজি এটা আনবক্সিংৰ ভিডিও লৈ আহিছো আপোনালোকৰ আগত। মই এটা ট্ৰাইপড অৰ্ডাৰ দিছিলো ফ্লিপকাৰ্টৰ পৰা। তাকে আজি ৰিভিউ দিম অলপ কেনেকুৱা আছে ভাল নে বেয়া। আৰু কম দামতে ভালেই প্ৰডাক্ট আহে। মই বেয়া পোৱা নাই বাৰু। আৰু দামটো 538 লৈছিলে। ভালেই প্ৰডাক্ট, এটো DSLR ইউজ কৰিব পাৰিব, অকল মোবাইল বুলি নহয়। প্ৰডাক্টটো লকডাউনৰ টাইমত অহাৰ কাৰণে আমি সকলোৱে অলপ সেফটি থকাটো ভাল, সেইকাৰণে স্যানিটাইজাৰ ইউজ কৰিলো। আৰু বেছি দেৰি নকৰো, ভিডিওটো ষ্টাৰ্ট কৰো। ভিডিওটো ভাল লাগিছে যদি লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব। আৰু মোৰ চেনেলটো নতুন আহিছে যদি বেল আইকনটো দবাই দিব। আৰু আজিলে ইমানেই, আকৌ আহিম আগৰ নিচিনাকে নতুন ভিডিও লৈ। এতিয়ালে বাই।